স্কুল এইখন সম্পূৰ্ণৰূপে এখন নতুন বিদ্যালয় এতিয়া আপুনি বিদ্যালয় এখন দিছে তাত 700 ছাত্ৰ ছাত্ৰী আছে এই 700 ছাত্ৰ ছাত্ৰী ক'ত যাব তাৰ সমাধানটো আপুনি মোক কৰি দিব লাগিব এই 700 ছাত্ৰ ছাত্ৰী চলি থকা বিদ্যালয় এখনক আমি আদৰ্শ বিদ্যালয় বনাব নোৱাৰো আৰু আদৰ্শ বিদ্যালয় বুলি যেতিয়া কওঁ আমাৰ বহুতে এটা কনফিউজন কৰে বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ লগত ইয়াক কনফিউজ কৰি পেলায় বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ এছএমডিচিৰ সভাপতি বিধায়কজন গতিকে সেই বিধায়কজনে এই তেখেতৰ বিধায়কৰ আদৰ্শ বিদ্যালয়খনক কেনেকৈ এখন গুণদণ্ড মানে মানদণ্ড সম্পন্ন বিদ্যালয় কৰিব তাত বিভিন্ন ধৰণৰ ফিনান্সিয়েল মোবিলাইজেশ্যন কৰিব সোশিয়েল মোবিলাইজেশ্যন কৰিব এইটো বিধায়কগৰাকীৰ দায়িত্ব বিধায়ক Please, politics kora manu. আপোনালোকৰ উত্তৰটো দি আছে উত্তৰটো দি আছে দিবলৈ দিয়ক উত্তৰটো দি আছে বহক অংগনবাড়ী কেন্দ্ৰক লৈ politics কৰা মানুহ এই বাচ্চা বিলাকক লৈ politics কৰা মানুহ উত্তৰটো দি আছে মন্ত্ৰী ডাঙৰ বহক শুন আপুনি মিছা কথাৰ ভৰাল এটা আপুনি কিয় মিছা বহক মিছা কথা এইবিলাক বহক শুন মিছা কথা ৰিপ্লাই দি আছে ৰিপ্লাইটো কোন মাননীয় অধ্যক্ষ মহোদয় মই আপোনাৰ পৰা অনুমতি বিচাৰিম যে এই মুহূৰ্তত নহয় পৰৱৰ্তী সময়ত মই অসমৰ 126টা সমষ্টিত বিধায়কসকলে নিজে নাম লিখি দিয়া 126খন বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ তালিকা মই ইয়াত দাখিল কৰিম আৰু এই আদৰ্শ বিদ্যালয়ৰ বিপৰীতে কোন কোন বিদ্যালয়ে টিএনডি ডিপাৰ্টমেণ্টৰ পৰা 10 লাখ টকাৰ অনুমোদন পাইছে সেই তালিকাও আমি আপোনালোকক দিম তালিকা পাই নাই অনাবল মিনিষ্টাৰ তালিকাটো দিব মই বিধায়ক পুঁজিৰ পৰা পইচা দিছো আপোনালোকে 1 টকা দিয়া নাই 1 টকা আপোনালোকে দিয়া নাই প্লিজ অখিল গগৈ 1 টকা দিয়া নাই তালিকা পাব এতিয়া বহক মই আদৰ্শ বিদ্যালয় আপুনি তালিকা গৰম হৈ গৈছে স্যাৰ অকমান ক্লেৰিফিকেশন এটা লাগে স্যাৰ এখা ক'ব পাৰো নেকি স্যাৰ মন্ত্ৰী মহোদয় উত্তৰ দি দিয়াৰ আগত আছে নহয় সাপ্লিমেন্টারি কৰিব পাৰিব এটা সবকে হুদকচোন কুৱেশ্যনৰে ৰিপ্লাই দি আছে ন কুৱেশ্যনৰে হুদক এবাৰ হুদকচোন কোনোবা কাবাক দিছে নাই মিছা কথা আপোনাৰ নহয় কুৱেশ্যনটো অনাবল মেম্বাৰ আৰু কিবা আছে আপোনাৰ নাই নাই যিজনে কুৱেশ্যনাৰো কৈ আছো মই স্যাৰ কোতে কথাটো স্যাৰ সকলো বিধায়ক স্যাৰ এখা ক'ব দিব মাননীয় অধ্যক্ষ মহোদয় মই আপোনাৰ পৰা অনুমতি বিচাৰিম যে এই মুহূৰ্তত নহয় পৰৱৰ্তী সময়ত মই অসমৰ 126টা সমষ্টিত বিধায়কসকলে নিজে নাম লিখি দিয়া 126খন বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ তালিকা মই ইয়াত দাখিল কৰিম আৰু এই আদৰ্শ বিদ্যালয়ৰ বিপৰীতে কোন কোন বিদ্যালয়ে টিএনডি ডিপাৰ্টমেণ্টৰ পৰা 10 লাখ টকাৰ অনুমোদন পাইছে সেই তালিকাও আমি আপোনালোকক দিম তালিকা পাই নাই অনাবল মিনিষ্টাৰ তালিকাটো দিব মই বিধায়ক পুঁজিৰ পৰা পইচা দিছো আপোনালোকে 1 টকা দিয়া নাই 1 টকা আপোনালোকে দিয়া নাই প্লিজ অখিল গগৈ 1 টকা দিয়া নাই তালিকা পাব এতিয়া বহক মই আদৰ্শ বিদ্যালয় আপুনি তালিকা গৰম হৈ গৈছে স্যাৰ অকমান ক্লেৰিফিকেশন এটা লাগে স্যাৰ এখা ক'ব পাৰো নেকি স্যাৰ মন্ত্ৰী মহোদয় উত্তৰ দি দিয়াৰ আগত আছে নহয় সাপ্লিমেন্টারি কৰিব পাৰিব এটা সবকে হুদকচোন কুৱেশ্যনৰে ৰিপ্লাই দি আছে ন কুৱেশ্যনৰে হুদক এবাৰ হুদকচোন কোনোবা কাবাক দিছে নাই মিছা কথা আপোনাৰ নহয় কুৱেশ্যনটো অনাবল মেম্বাৰ আৰু কিবা আছে আপোনাৰ নাই নাই যিজনে কুৱেশ্যনাৰো কৈ আছো মই স্যাৰ কোতে কথাটো স্যাৰ সকলো বিধায়কক লৈ হৈছে মই এখা ক'ব বিচাৰিম আৰু এটা চান্স আছে চলি থকা বিদ্যালয় এখন আদৰ্শ বিদ্যালয় হ'ল ইংৰাজী মাধ্যমৰ CBSEৰ স্কুল এইখন সম্পূৰ্ণৰূপে এখন নতুন বিদ্যালয় এতিয়া আপুনি বিদ্যালয় এখন দিছে তাত 700 ছাত্ৰ ছাত্ৰী আছে এই 700 ছাত্ৰ ছাত্ৰী ক'ত যাব তাৰ সমাধানটো আপুনি মোক কৰি দিব লাগিব এই 700 ছাত্ৰ ছাত্ৰী চলি থকা বিদ্যালয় এখনক আমি আদৰ্শ বিদ্যালয় বনাব নোৱাৰো আৰু আদৰ্শ বিদ্যালয় বুলি যেতিয়া কওঁ আমাৰ বহুতে এটা কনফিউজন কৰে বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ লগত ইয়াক কনফিউজ কৰি পেলায় বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ এছএমডিচিৰ সভাপতি বিধায়কজন গতিকে সেই বিধায়কজনে এই তেখেতৰ বিধায়কৰ আদৰ্শ বিদ্যালয়খনক কেনেকৈ এখন গুণদণ্ড মানে মানদণ্ড সম্পন্ন বিদ্যালয় কৰিব তাত বিভিন্ন ধৰণৰ ফিনান্সিয়েল মোবিলাইজেশ্যন কৰিব সোশিয়েল মোবিলাইজেশ্যন কৰিব এইটো বিধায়কগৰাকীৰ দায়িত্ব বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী আদৰ্শ বিদ্যালয় প্লিজ প্লিজ মই কি এটা কথা ক্লিয়াৰ কৰো বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ কাৰণে মন্ত্ৰী কৈ আছে ন আপুনি বহক আদৰ্শ বিদ্যালয়ৰ অনাৰেবল মিনিষ্টাৰ উত্তৰ দি আছে কোনো প্ৰশ্ন না আপুনি কোৱাটো নহব নহয় মন্ত্ৰী কোৱাটোহে হ'ব দে
তো বিধায়কৰ আদৰ্শ বিদ্যালয়ত মাননীয় মুখ্যমন্ত্ৰীৰ 10 লাখ টকাৰ অনুদানৰ বাহিৰে বেলেগ কোনো পুঁজিৰ আবণ্টনৰ ব্যৱস্থা কাকো নিদিয়ে, এনে কৰিব লাগে, please, Please. মাননীয় বিধায়ক। Please, অংগনবাড়ী কেন্দ্ৰক লৈ politics কৰা মানুহ। আপোনালোকৰ উত্তৰটো দি আছে অংগনবাড়ী কেন্দ্ৰক লৈ politics কৰা উত্তৰটো দি মানুহ আছে, ক'ত দিবলৈ model দিয়ক। school ৰ কাৰণে পইচা দিব? উত্তৰটো দি আছে বহক অংগনবাড়ী আপোনালোকে বহক। কেন্দ্ৰক লৈ politics কৰা মানুহ। এই বাচ্চাবিলাকক লৈ অখিল গগৈ politics কৰা ডাঙৰীয়া মানুহ। উত্তৰটো দি আছে মন্ত্ৰী নাই, ডাঙৰীয়া বহক। উত্তৰটো চব মিছা কথা। বহকচোন আপুনি। মিছা কথাৰ ভঁৰাল এটা আপুনি কিয় মিছা শুনি বুলি থাকে। বহক চব বহকচোন মিছা কথা এইবিলাক। বহকচোন চব উত্তৰ দি মিছা আছে কথা। ৰিপ্লাই দি আছে ৰিপ্লাইটো কোনো ছাৰ এষাৰ ক'ব দিব মাননীয় অধ্যক্ষ